ভাল লাগিছে দুৱাৰ মুকলি মই প্ৰগ্ৰাম মৰে আছিল দুৱাৰখন মুকলি কৰিলোঁ আমাৰ ডিচি ডাঙৰীয়াই পেণ্ডেল মুকলি কৰিলে এইফালে কৰিলে মানে ষ্টেপ বাই ষ্টেপ কৰি আছোঁ আৰু আশা ৰাখিছোঁ যিটো আমাৰ তিনিদিনীয়া কাৰ্যসূচী যি বড়ো লাগৰ আমাৰ টেম্পাগ্ৰী ক্ৰাউন ফিল্ডত সেইটো যাতে ভালে ভালে সফল হওক আৰু সকলো স্তৰৰ সকলো ক্লাছৰ সকলোৱে যিবিলাক যাই য'তে দায়িত্ব পাইছে ভলণ্টিয়াৰে হওক কালচাৰে হওক যিবিলাক নিজা নিজা দায়িত্ব পালন কৰি আছে আশা ৰাখিছোঁ তিনিদিনীয়া কাৰ্যসূচী আৰু ভালে ভালে পাৰ হৈ যাব সেইখিনি আজি আমাৰ বৰলা গাঁও ঠেংপাখাৰী খেলপথাৰত 65তম বড়ো সাহিত্য সভা অধিৱেশন ইতিমধ্যে মূল দুৱাৰ মুকলি কৰা হৈছে আৰু পেণ্ডেলো মুকলি কৰা হৈছে ইয়াত কাৰ্যকৰ্তাসকলে অকণো খুঁত ৰখা নাই সকলোখিনি ক্ষেত্ৰতে তেওঁলোকে যথেষ্টখিনি কষ্ট কৰিছে আৰু সুন্দৰ পৰিৱেশ আৰু এতিয়া ইয়াত আমি দেখা পাইছোঁ যে অসমৰ বিভিন্ন অঞ্চলৰ পৰা এতিয়া মানুহ আজিৰ পৰা আহিব আৰু যথেষ্ট সমাগম হ'ব তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক সষ্টম কৰি ৰাখিছোঁ অন্যান্য ডিপাৰ্টমেণ্ট সকলো মানে ইয়াত ব্যস্ত হৈ আছে আশা ৰাখিছোঁ সকলো ৰাইজে আহি বড়ো সাহিত্য সভাৰ এই অধিৱেশনত আহক আৰু তেওঁলোকৰ যি কলা সংস্কৃতি সাহিত্য সকলো তেওঁলোকে অনুধাৱন কৰি অসমৰ সকলো মানুহৰ মাজত বিয়পাই দিয়ক হয় আজি দিনটো আমি শুভ দিন বুলি ভাবি লৈছোঁ কাৰণ আজি দিনটো আমি ঠিক মানে সময়মতে আমি মুখ্য দুৱাৰ ডক্টৰ মনেশ্বৰ ব্ৰহ্মৰ নামৰ যিটো মুখ্য দুৱাৰটো মানে আমি ৰাখিছোঁ নামকৰণ কৰিছোঁ এই মুখ্য দুৱাৰটো আমাৰ BTCৰ EM ধীৰাজ বৰগোহাঁই ডাঙৰীয়া যিজনে আমাৰ ৰিচিপশ্যন কমিটিৰ ৱৰ্কিং প্ৰেচিডেণ্ট তেখেতে খুব সুন্দৰকৈ আজি মানে উন্মোচন কৰি দিলে তাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে আৰু তাৰপিছত আমাৰ নেক্সট যিটো পেণ্ডেল মানে ইয়াৰে স্থানীয় আমাৰ বিজনেছৰ বিধায়ক আছিলে প্ৰাক্তন বিধায়ক পদ্মলোচন বড়ো তেখেতৰ নামত আমি মুখ্য যিটো পেণ্ডেল সেই পেণ্ডেলটো আমি দিছোঁ উৎসৰ্গা কৰিছোঁ সেই পেণ্ডেলটো আজি আমাৰ চিৰাং জিলাৰ উপায়ুক্ত বৰা ডাঙৰীয়া মানে সেইটো উন্মোচন কৰি দিলে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ যিটো মেইন ষ্টেজটো আমাৰ সঞ্জনা লক্ষেশ্বৰ ব্ৰহ্মৰ নামত আমি উৎসৰ্গা কৰিছোঁ আৰু সেইটো আমাৰ বিজনী জিলা বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক মানে সভাপতি আমাৰ বৰলাগোৱা হাইস্কুলৰ প্ৰাক্তন মানে হেডমাষ্টাৰ তেখেতে মানে উন্মোচন কৰি দিলে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে আজিৰ দিনটোত আমি সময়মতে সকলোবোৰ আমি উন্মোচন কৰিব পাৰিছোঁ এতিয়া আমাৰ মানে ভাল লক্ষণ বুলি আমি ক'ব লাগিব এই বৰলাগোৱা পথাৰটো হ'ল ঠেংপাখাৰীৰ যিটো কৰ্মস্থান তেখেতে ইয়াৰ পৰাই মানে তহচিলদাৰৰ কামটো ব্ৰিটিছ গভৰ্ণমেণ্টৰ লগত লগ লাগি পেলাই তেখেতে কামবিলাক কৰিছিলে গতিকে সেই হিচাপে তেখেতৰ নামত এই পথাৰখনৰ নামটো নামকৰণ কৰা হৈছে গতিকে আমি আশা কৰিছোঁ ঠেংপাখাৰী যিটো লিজেণ্ডাৰী আমাৰ বড়ো হিৰোইন আছিলে তেখেতৰ আশীৰ্বাদত আৰু ভগৱানৰ আশীৰ্বাদত আমি এই অধিৱেশনটো যিহেতু মানে 65 এনুৱেল কনফাৰেন্স বড়ো সাহিত্যৰ ওপৰত হ'বলৈ গৈ আছে ইয়াত আমাৰ নেপাল ভূটান বাংলাদেশ বা গোটেই মানে উত্তৰ পূৰ্বাঞ্চলৰ যিমানখন ৰাজ্য আছে ত্ৰিপুৰাকে আদি কৰি পেলাই তাৰপিছত দিল্লীকে আদি কৰি পেলাই আমাৰ বিভিন্ন ৰাজ্যৰ যিসকল মানে আমাৰ বড়ো মানুহ আছে তেওঁলোকে প্ৰতিনিধি হিচাপে আহিব ইয়াত আমাৰ বড়ো ভাষাৰ মানে সকলো ধৰণৰ ভাষা সংস্কৃতি লিটাৰেচাৰৰ উন্নত কল্পিত মানে আলোচনা কৰিব এই প্ৰতিনিধিসকলে এতিয়া আমাৰ বড়ো ভাষাটো যিটো অষ্টম অনুসূচীত ভুক্ত হৈছে তাৰপিছত আমি সাহিত্য একাডেমি বঁটা পাবলৈ আমাৰ যিসকল লিখক সাহিত্যিক তেওঁলোকে পাবলৈ সক্ষম হৈছে গতিকে এই ক্ষেত্ৰত মানে ইয়াতে আমাৰ প্ৰতিনিধিসকলে সুন্দৰকৈ বড়ো ভাষাটো কেনেকৈ বিস্তাৰিত কৰিব পাৰে সাহিত্যটো কেনেকৈ মানে বিস্তাৰিত কৰিব পাৰে সংস্কৃতি কেনেকৈ আগবঢ়াই লৈ যাব পাৰে এই সম্পৰ্কে মানে সুন্দৰকৈ আলোচনা কৰিব গতিকে এই আশাটো আমি ৰাখিছোঁ গতিকে ইয়াত এইটো গুৰুত্বপূৰ্ণ এই কাৰণত ইয়াতে আকৌ নতুন কমিটি গঠন কৰা হ'ব বড়ো সাহিত্যৰ কেন্দ্ৰ বড়ো সাহিত্যৰ কাৰণে গতিকে এইটো বহুত অতিকে গুৰুত্বপূৰ্ণ এই গুৰুত্বপূৰ্ণ এটা ঐতিহাসিক মানে অধিৱেশনটো আমি ইয়াত মানে পাতিবলৈ সক্ষম হৈছোঁ একমাত্ৰ আমাৰ BTCৰ চিফ হাগ্ৰামা বৰগোহাঁই ডাঙৰীয়া তেখেতে আমাক সুন্দৰকৈ ইয়াত মানে আমাৰ EM ধীৰাজ বৰগোহাঁই ডাঙৰীয়াৰ নেতৃত্বত মানে তেওঁ মানে সহায়ৰ হাত আগবঢ়াই দিছে গতিকে আমাক ইয়াৰ লগতে আমাৰ যিসকল আমাৰ শিক্ষক কৰ্মচাৰীসকল আছে ৰাইজ আছে তেওঁলোকে সকলোৱে আমাক এইখিনি সহায়ৰ হাত আগবঢ়াই দিছে বৰঙণি দিছে আমাৰ বিভিন্ন ধৰণৰ মানে যিসকল ছ'চিয়েল অৰ্গেনাইজেশ্যন আছে বা সংবাদ মাধ্যমৰ যিসকল আছে তেওঁলোকেও আমাক এই সহায়ৰ হাত আগবঢ়াই দিছে গতিকে এইবোৰ সহায়ৰ হাত আগবঢ়াই নিদিলে যিটো আমি এই অধিৱেশন সাফল্যমণ্ডিত কৰিব নোৱাৰিলোহেঁতেন এইখিনিত আমি সকলো ধৰণৰ আমি মানে সহায়ৰ হাতটো আমি পাইছোঁ গতিকে তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু মুঠ তিনিদিনে আপোনালোকৰ কাৰ্যসূচী আজিৰ মূল কাৰ্যসূচী আপোনালোকৰ কি থাকিব আজিৰ মূল কাৰ্যসূচীটো আমি এই যে মানে আমাৰ যিটো মানে উন্মোচনবিলাক বহুতে আছে তাৰপিছতে আমাৰ চেমিনাৰ আছে আমাৰ মটিভেশ্যনেল মানে চেমিনাৰ 11:30 পৰা আৰম্ভ হ'ব তাৰপিছত আমাৰ অৰ্থনৈতিক মানে ব্যৱস্থাৰ ওপৰত এটা মানে
আলোচনা আছে সেই আলোচনাবিলাক আমি 4:30টাত হ'ব তাৰপিছত নেক্সট আমাৰ মানে হেৰি প্ৰতিনিধি সভা আজি মুকলি হ'ব আজিৰ পৰা প্ৰতিনিধি সভাটো আৰম্ভ হ'ব গতিকে এইবাৰ আজি আমাৰ আছে সঁচাকৈ মই গৌৰৱান্বিত মোৰ ঘৰৰ কাষতেই আজি বড়ো সাহিত্য সভাৰ তেওঁলোকৰ বাৰ্ষিক ইয়াত অধিৱেশন হ'ব খুব উখল মাখল পৰিৱেশ এই হিচাপে মই সমগ্ৰ বড়ো জনগোষ্ঠীক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকৰ এই অনুষ্ঠানটো সুন্দৰভাৱে মানে পালন হওক আৰু অসমৰ বিভিন্ন প্ৰান্তত থকা বড়ো জনগোষ্ঠীৰ লগতে আন সম্প্ৰদায়ৰ যিসকলে সাহিত্য সংস্কৃতিক ভাল পায় তেখেতসকল ইয়াত উপস্থিত হওক বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতি তেওঁলোকৰ ঐতিহ্য পৰম্পৰা তেওঁলোকে প্ৰত্যক্ষভাৱে তেওঁলোকে দেখক এই কথাটো মই সকলোকে আহ্বান জনাইছোঁ আৰু যিসকল কৰ্মকৰ্তা যিসকলে এই অনুষ্ঠানটো সফলভাৱে উদযাপন কৰিবৰ কাৰণে এনেপৰাভাৱে আজি প্ৰায় এমাহ ধৰি প্ৰচেষ্টালৈ তেখেতসকলৈ মই শুভেচ্ছা আন্তৰিক কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় অহা 11 তাৰিখে আহিব তেখেতসকলকে আমি হাৰ্দিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ তেখেতে আহক আৰু বড়ো জনগোষ্ঠীয়ে সঁচাকৈ বিশ্বৰ দৰবাৰত এটা প্ৰতিষ্ঠিত জাতি তেওঁলোকৰ ভাষা সংস্কৃতি উচ্চমানৰ আৰু তেওঁলোকৰ সংগ্ৰামী সত্তাই আজি বড়ো জনগোষ্ঠীৰ এই ভাষা সকলোকে আজি বিদ্যমান কৰিছে জাতিষ্কাৰ কৰিছে আৰু অনাগত দিনত এই জনগোষ্ঠীটোৱে যে আৰু আগুৱাই যাব এই কথাটো মই মানি লওঁ আৰু বড়ো জনগোষ্ঠীৰ সংগ্ৰামৰ ফলত তেওঁলোকৰ যিটো ভাষা সেইটো সংবিধানৰ 8ম অনুচ্ছেদত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ ভাষা আজি অসম চৰকাৰ বা আজি ভাৰতৰ সংবিধানত তেওঁলোকৰ অনুবাদ হৈছে এইটো ডাঙৰ কথা মই বোলো বড়ো জনগোষ্ঠীৰ সংগ্ৰামৰ ফলশ্ৰুতিত আজি বড়ো জনগোষ্ঠীয়ে সাংঘাতিকভাৱে ওপৰলৈ যাবৰ কাৰণে সক্ষম হৈছে পুনৰবাৰ তেখেতসকললৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ